নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ আলহী আহিছে দেই, দেখাম বাৰু কোন আহিছে। এইয়া আমাৰ আলহী দেই, চুনমণি মা। ময়ো খাম বাৰু। মা এয়া এইফালে চানা, এইফালে কাঞ্চি খাবলৈ লৈ লৈছে। চাহ নাখায় বোলে আলহীয়ে, এইবিলাকে কৈ খাই আছে আৰু। খাই বৈ আমি বহুত দেৰি কথা পাতি পাতি এতিয়া শুব হৈছে আৰু দেই। কিবা কবি নেকি? আমি এতিয়া আমাৰ ঘৰৰ পৰা সোণমণিহঁতৰ ঘৰ পাইছোহি আৰু দেই। আমি এতিয়া যাম বিয়া খাবলৈ, আমাৰ লগৰ ছোৱালী বিয়া দেই। এইবোৰ একদম সোণমণিয়ে ধুনীয়া ধুনীয়াকৈ সজাই থৈছোঁ দেই। সোণমণিকেই দি পঠিয়াইছিলোঁ ধুনীয়া সৰু পুতলা এটা, তাই ইয়াতে আনি থৈ দিছে আৰু। এখন সোণমণি বাৰ্থডেত মই ফটো দিছিলোঁ, ধুনীয়াকৈ বনাই দিছিলোঁ। এইজনী একদম এৰুৱাই মিনি এনেকৈ থৈ দিছে। এডাল আজি মায়ে দি দিছে দেই, সোণমণিলৈ এডাল, মোলৈ এডাল। এতিয়া সোণমণি ইমান ষ্টাইল কৰিছে, মই মানে পাত্তাই পোৱা নাই। মই কৰিমগৈ আৰু এতিয়া আমি বিয়ালৈ ওলাই মেলি আহিছোঁ আৰু দেই। সোণমণি এয়া এখেতনি একদম হেৰি চাই আছে ফটো হেৰি। আৰু এইখিনিতে আমাৰ স্কুলখন আছে, আমাৰ স্কুল পাইছোঁহি আৰু। এইখন আমাৰ ধুনীয়া স্কুলখন। এইবিলাক কি গছ আছিলে, নাহৰ নাহৰ গছ ধুনীয়াকৈ ৰুই থৈছে। স্কুলত কোনোবা আছে চাগে, নহয় মানুহ ধেৰ। এইখন আমাৰ ধুনীয়া গেটখন দেই। বিয়া ঘৰ ওচৰ পাই আছোঁহি, মানে ডেজিত অলপ ফেনৰ তলতে বহিছোঁ। তাৰপিছত যাম আৰু দেই। আমি মানে চাইকেল লৈ আহিলোঁ যে, একদম বহুত ভাগৰ লাগিছে, একদম ভাগৰুৱা হৈ আছোঁ। চুলি তুলি চব বেয়া হৈ গৈছে এইবিলাক। এয়া আমি বিয়া ঘৰ পাইছোঁহি। এইজনী ডেজি, সোণমণি। কইনা যিহেতু দিনতে নিয়াৰ ব্যৱস্থা কৰিছিলে, সেইকাৰণে আমি গৈ পাওঁতে দৰা আহিলেই। আৰু এইফালে কইনাকো সজাবলৈ লৈছে, মানে ভিডিঅ' কৰি থাকিবলৈ তাত অলপ দিগদাৰ হয়। সেইকাৰণে এনেকৈ অলপ অলপ কৰা আছিলে, দেখাই দিছোঁ আৰু আপোনালোকক। আমি বিয়া ঘৰৰ পৰা ওলাই আহিছোঁ দেই। সেই এজোপা কি বুলি কয় হ'লে, বিলাতী সোণাৰু নেকি? তহঁতি অকলে মাৰিছ, মোক নুঠাও মানে। এয়া আমাৰ ফটো মাৰিবলৈ ৰেডি হৈছে মিছ চুনমণি ফুকন। এইফালে কেমেৰামেনৰ অৱস্থা এয়া দেই। মাৰিছে অ'। আন্ধাৰ হ'ব, বেলিটো এইফালে আহিব লাগিছিলে। আৰু আমি এতিয়া বিয়া ঘৰৰ পৰা আহিলোঁ। তাত বেছিকৈ ভিডিঅ' কৰি থকা নহ'ল আৰু বেয়া লাগে যে বেছিকৈ ভিডিঅ' কৰি থাকিবলৈ। এয়া এওঁ বিয়া ঘৰত ফটো মাৰিলে, ফিল্ডতো মাৰিলে, আকৌ ৰাস্তাটো এৰা নাই, পূৰা পোষ্ট দিছে দেই। আৰু এতিয়া চাইকেল লৈ এইফালে চব বাগানে বাগান। সেয়া আমি আহি পাই গ'লোহি আমাৰ একদম এম ই স্কুল দেই। আমি ইয়াত 3 বছৰ পঢ়িলোঁ, ক্লাছ 6ৰ পৰা 8লৈকে। এখন ধুনীয়া স্কুলখন আমাৰ। আৰু এই পৰিৱেশটো ইমান ধুনীয়া লাগিছে, চাওকচোন। আৰু মই ঘৰ আহি পাই গ'লোহি। ইমান যে ভাগৰ লাগিছে, আৰু ভিডিঅ'টো ইমানতে সামৰণি দিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।